তো গাইজ এইটো নীলোৎপল বৰঠাকুৰ চেনেল নে এইটো নয়নজ্যোতিবাৰ চেনেল নহয় ऐसा मत करो নমস্কাৰ তো হেল্ল' এভৰিৱান সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ নীলোৎপল বৰঠাকুৰ ইউটিউব চেনেললৈ যিহেতু মই ইনষ্টাত এটা Q&A দিছিলোঁ যে আপোনালোকে যিকোনো প্ৰশ্ন সুধিব পাৰা মই যি কুৱেশ্যন সুধিব পাৰা মনত নলগা মই সকলো উত্তৰ দিম বুলি কৈছিলোঁ তাত তোমালোকে যি কুৱেশ্যন সুধিছা গাইজ কি ক'ম আৰু কুৱেশ্যনটো বহুত আহিছে তাৰে মই যিকেইটা মোৰ ভাল লাগে মই কেইটামান কুৱেশ্যন পিক কৰিছোঁ 10টা 15টামান কুৱেশ্যন পিক কৰিছোঁ তো তাৰ আনচাৰ দিবলৈ চেষ্টা কৰিম ব'লা তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গ' নাই লেটছ গ' অ' ইয়ে चलिए शुरू करते हैं তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে মই স্ক্ৰীনত দেখাই দিছোঁ চোৱা তোমাৰ ঘৰ ক'ত তোমাৰ ঘৰ ক'ত তোমাৰ ঘৰ ক'ত তোমাৰ ঘৰ ক'ত ঘৰ ক'ত শিৱসাগৰ ঘৰ ক'ত অ'কে তো মোৰ আনচাৰটো হৈছে মোৰ ঘৰ হৈছে শিৱসাগৰৰ মেচাগড় বুলি কয় চিনি পাবানে নাপাবা তোমালোকে শিৱসাগৰ মেচাগড় তো নেক্সট কুৱেশ্যনটো এইটো হৈছে স্ক্ৰীনত চাই লোৱা তোমালোকৰ ঘৰত কোন কোন আছে আৰু তোমাক মায়ে বেছি মৰম কৰে নে তোমাৰ দেউতাই গাইজ মোক মৰমেই নকৰে মোক অকল পিতে মৰম চৰম নকৰে মোক অকল পিতে কোনোবা মৰম কৰা মানুহ আছে যদি কণ্টেক্ট কৰিব ক'বা মোক 3 নম্বৰ কুৱেশ্যনটো যোনটো সুধিছে সেইটো হৈছে তুমি সৰুতে পঢ়া স্কুলখনৰ নাম ক'বা আৰু লগতে স্কুলখনৰ ফটো এখন লগাই দিবা অ'কে আৰু তুমি কোন স্কুলত পঢ়িছিলা এই দুটা কুৱেশ্যন আহিছে কুৱেশ্যনকেইটা স্ক্ৰীনত মই দেখাই দিছোঁ চোৱা অ'কে গাইজ মই পঢ়িবলৈ পোৱা নাছিলোঁ কিমান ষ্ট্ৰাগল কৰিছিলোঁ লাইফত কিমান ষ্ট্ৰাগল পঢ়িবলৈকে পোৱা নাছিলোঁ মই ক'বলৈ বেয়াই লাগিছে মানে পঢ়িবলৈ মই পোৱাই নাছিলোঁ বহুত চেষ্টা কৰি মই বেলেগৰ ঘৰত গৈ পঢ়িছিলোঁ এইবোৰ কথা মোক সন্ধিয়া মাৰিব দিয়া মোক নকৰেই গাইছে তাৰপাছত এটা কুৱেশ্যন সুধিছে দাদা আপোনাৰ ড্ৰিম কি আৰু আপোনাৰ SSLC ৰিজাল্ট কি কুৱেশ্যনটো চাইছে ন ড্ৰিমটোতো মানুহৰ বহুত থাকে ন কিন্তু কম আৰু ড্ৰিমৰ বিষয়ে ড্ৰিম থাকিলেই নহ'ব মানুহে কৰিব নোৱাৰে ষ্ট্ৰাগল কৰিব পাৰিব লাগিব লাইফত যিটো আমি কৰিব নোৱাৰোঁ আৰু সুধিছে SSLC ৰিজাল্ট এতিয়া কেই নম্বৰ বাৰ SSLC ৰিজাল্ট সুধিলা বা এইটো হয়তো 20 বাৰ দিছিলোঁ তাতে 790 বাৰ ফেইল আছিলোঁ কেই নম্বৰটো সুধিলে জানো থাকক আৰু এইটো দিয়া তো নেক্সট কুৱেশ্যনটো সুধিছে স্ক্ৰীনত চাই লৈ দেখাই দিছোঁ দাদা আপোনাৰ ভিডিঅ'বিলাক চাই বহুত ভাল লাগে আৰু আপুনি মোক ক্ৰাছ হয় আপোনাক লগ পাব বহুত মন আছে দুখেই লাগি গ'ল কমেণ্টটো পঢ়ি পাম এদিন নিশ্চয় লগ পাম ভিডিঅ'বোৰ চাই বহুত ভাল লাগে বহুত ধন্যবাদ চাই থাকিবা আগলৈও সকলোৱে বহুত মৰম দিছা বহুত ধন্যবাদ তাৰ বাবে তাৰপিছত নেক্সট কুৱেশ্যনটো সুধিছে মই স্ক্ৰীনত দেখাই দিছোঁ চাই লোৱা তোমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে তুমি ইমান মৰম লগাও হয় বাৰু দাদা তুমি ইমান ভাল কিয় আৰু এটা হৈছে তুমি ইমান ধুনীয়া কেনেকৈ নিদিলা ইমান মৰম লগা তুমি হে মৰম লগা গাইজ কি কৈছা এইবোৰ লাজেই লাগি গৈছে মোৰ মানে মই ৰিপ্লাই দিব নোৱাৰিছোঁ কি ক'ম ভাবি পোৱা নাই মানে এনেকুৱা এটা ফেচত তোমালোকে মৰম লগা দেখিছা গাইজ তাৰপিছত নেক্সট কুৱেশ্যনটো দিছে চোৱা স্ক্ৰীনত দেখাইছোঁ তুমি কিবা পঢ়ি আছা নে কিবা জব কৰি আছা এতিয়া তুমি কি পঢ়ি আছা নে পঢ়াই আহিলা ভিডিঅ'বোৰ ভাল লাগে ৰিপ্লাই দিবা মই এতিয়া মাষ্টাৰ্ছ কৰিলোঁ ক'বলৈ লাজেই লাগিছে বাৰু মাষ্টাৰ্ছ কৰি এতিয়া ঘৰত বেকাৰ বহি আছোঁ শিক্ষিত নিবনুৱা বুলি কয় যে সেয়ে বাকী পঢ়া শুনা নাই আৰু এতিয়া জানো ভৱিষ্যতটো ক'লে যায় আৰু আছোঁ আৰু তেনেকেই তাৰপিছত এইকেইটা মোৰ ভাল লগা কুৱেশ্যন হা মই ওপৰত দেখাইছোঁ চোৱা আপুনি আপোনাৰ ইউটিউব জাৰ্ণিটো কেনেকৈ ষ্টাৰ্ট কৰিছে কেতিয়াবা হেড কমেণ্ট আহেনে ভাই তোমাৰ জাৰ্ণিটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল তোমাৰ ব্লগ বনোৱা যাত্ৰাটো কেনেকৈ ষ্টাৰ্ট হ'ল আচলতে ব্লগ বনোৱা জাৰ্ণিটো মই বহুত আগৰ পৰাই ব্লগ বনাইছিলোঁ হা 2021-22 পৰাই ব্লগ বনাইছিলোঁ তেতিয়াতো আইফোনো নাছিলে মোৰ ওচৰত ব্লগ বনাইছিলোঁ কিন্তু সেইবোৰ ব্লগ মানে বনাওঁ আৰু এনেই মানুহে চাই আৰু তেনেকুৱা মৰমটো অলপ পাওঁ ইমান নাপাওঁ এইবোৰ ব্লগটো মই লাষ্ট অক্টোবৰ মানৰ পৰাই বনাব ষ্টাৰ্ট দিছোঁ এতিয়া মানুহে মৰম দিছে আৰু ভাল পাইছে চাই আৰু হেড কমেণ্টটো বহুত আহে দেই যিমান ভাল কোৱা কমেণ্ট আহে ন হেড কমেণ্ট তেনেকৈ বহুত আহে সেইবোৰক ইগন'ৰ মাৰি আগলৈ যাব পৰাটোহে এটা কথা ন হেড কমেণ্টটো তোমাক কৰিয়ে থাকিব তুমি নিজে ভালটো বাচি পেলাই আগলৈ যাব পৰাটোহে তোমাৰ কথা তাৰপিছত আৰু এটা ভাল লগা কুৱেশ্যন সুধিছে সেইটো হৈছে মামা তুমি কোৱাচোন লাইফত প্ৰব্লেম আহিছেনে বা ইমানখিনি ছাকচেছ হ'ম বুলি ভাবিছানে মামা বুলি কৈছে দেহতকৈ মোমাই ডাঙৰ বুলি নক'বা বাৰু
লাইফত প্ৰব্লেমটোতো কাৰণ আহিব ন সকলোৰে লাইফত প্ৰব্লেম আহে সেই প্ৰব্লেমবোৰ তুমি সেই প্ৰব্লেমৰ সৈতে তুমি একেলগে মিলাই খাপ খাই আগলৈ যাব পৰাটো সেইটো এটা কথা ন প্ৰব্লেমটোতো আহিয়ে থাকিব ইমানখিনি ছাকচেছ হ'ম বুলি মই ভবা নাই বাৰু দেই মানে আগৰ পৰা বনাই আছিলোঁ ন ইমান এটা তেনেকুৱা ৰেছপন্স পোৱা নাছিলোঁ তেতিয়া ভবা নাছিলোঁ যে ইমান এটা তেনেকৈ ছাকচেছ হ'ম বা এতিয়াও ইমান তেনেকৈ ছাকচেছ বুলি ক'ব নোৱাৰি আৰু কিন্তু যিখিনি মৰম পাইছোঁ ভাল লাগিছে তাৰপিছত আৰু এটা কুৱেশ্যন সুধিছে দাদা আপুনি ডুবাইৰ কথা বহুত কোৱা কেনেকৈ আপুনি মিলাই মিলাই কথাবোৰ ক'ব জানা এইবোৰ সুপ্ত প্ৰতিভা টেকনিক মই শিকাই দিব নোৱাৰোঁ মানে টেকনিক বুলি নহয় আৰু এইটো থাকক দিয়া কুৱেশ্যনটো আনচাৰটো তাৰপিছত আৰু এটা কুৱেশ্যন সুধিছে তুমি কি ৰিয়েল লাইফতো মিছা ফুটনি মাৰি থাকা নেকি আচলতে ৰিয়েল লাইফ আৰু ৰিয়েল লাইফটো দুইটা বহুত ডিফাৰেঞ্চ আছে মানুহ ৰিয়েল লাইফত বা ৰিয়েল লাইফত যোনটো দেখুওৱা হয় মানুহক কমেডি বা যিখিনি দেখাই পেলাই মানুহক অডিয়েঞ্চক হহুৱাবলৈ চেষ্টা কৰে ৰিয়েল লাইফটো তাহাঁতৰ তেনেকুৱা একদমেই নহয় বহুত বেলেগ তো লগ পালেহে বুজি আৰু মানে এটা আনচাৰ এনেকৈ কৈ দিব নোৱাৰোঁ মানে এই এতিয়া কুৱেশ্যনকেইটা হৈছে মষ্ট কমন একদম মষ্ট কমন ৰিপিট কুৱেশ্যন চাই লোৱা স্ক্ৰীন তোমাৰ জিএফৰ নাম কি জিএফজনী নাম কৈ দিয়া দাদা জিএফ বোলা বস্তুটো আছেনে তোমাৰ জিএফ কোন হয় তোমাৰ ছিংগল নে মিংগল তোমাৰ জিএফ আছেনে আপুনি জিএফৰ ফেষ্টিভেল কওক জিএফৰ ফেষ্টিভেল কওক ক'বলৈ গ'লে ইমান ভাল দিন অহা নাই আৰু তেনেকুৱা কপালেই নাই দেখিছানে তেনেকুৱা কপালেই নাই এখন কপাল কি জিএফৰ ফেষ্টিভেল কৰিবা সেইবোৰ নাই একদম পিয়ৰ ছিংগল তাৰপিছত আৰু এটা কুৱেশ্যন হৈছে ব্ৰ তোমাৰ প্ৰথম প্ৰেম কেতিয়া হৈছিল আৰু আছেনে বেম্বো পালে প্ৰথম প্ৰেম মানুহৰ ক'ত থাকিব হয় নহয় বেম্বো মানে গোটেই জেমৰা দিব পৰা বেম্বো হৈ আছে তাৰ পাছত আহিছে মষ্ট কমন এণ্ড মষ্ট ৰিপিট কুৱেশ্যন যিটো কাৰণে সকলোৱে ৱেইট কৰিছে যিটো কুৱেশ্যন সুধি আছে কিছুমানত চাই লওঁ এইটো গাইজ মই প্ৰথমতে ভাবিয়ে পোৱা নাছিলোঁ এইটো মোৰ চেনেল নে নয়নজ্যোতি বাৰ চেনেল অকল নয়নজ্যোতি ইমানেই কুৱেশ্যন আহিছে এইটো কুৱেশ্যনৰ আনচাৰ তোমালোকক নয়নজ্যোতি বাইহে দিব মই দিব নোৱাৰোঁ গাইজ মই আনচাৰটো দি দিব নোৱাৰোঁ নয়নজ্যোতি বাই দিব যি আনচাৰ দিয়ে দেই ৱেইট কৰি থাকা তো গাইজ আজি সোধা কুৱেশ্যনখিনি আনচাৰ ইমানেই আছিলে আকৌ এটা লগ পাম তোমালোকক চবকে এটা নেক্সট ভিডিঅ'ত আকৌ কেতিয়াবা 10K স্পেচিয়েল বা কিবা তেনেকুৱা স্পেচিয়েলত কিবা এটা সোধাম তেতিয়া ক'ম বাকী নেক্সট ভিডিঅ'ত বেলেগকৈ লগ পাম বাকী চবে ভিডিঅ' চাই থাকিবা আকৌ লগ পাম চব ভালে থাকা বাই বাই অ' ইয়ে